নমস্কাৰ, মোৰ নাম স্মৃতি। মোৰ চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই একো নবনাওঁ। আজিৰ ভিডিঅ'টোত মানুহজনৰ লগত ফুৰিবলৈ যাম। কি পিন্ধি যাম, কি খাম, ক'লৈ যাম, ভিডিঅ'টো সকলোবোৰ দেখাই যাম। তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এক মিনিট মই যোৱাৰ আগতে থ্ৰেডিং দেখিছে, ছোৱালী মানুহৰ এটাই প্ৰব্লেম, থ্ৰেডিং গজি থাকে। সেইকাৰণে এডাল লৈছোঁ আৰু এখন লৈছোঁ। এইবোৰ অলপমান ঘৰতে চাফা কৰোঁ। চাফা কৰি মই ওলাই যাম, আপোনালোককো ভিডিঅ'টো দেখাই যাম, কেনি যাওঁ, ক'লৈ যাওঁ, কি খাওঁ। তেনেহ'লে আজি ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত একো নবনাওঁ বুলি কৈছিলোঁ যদিও অলপ আগত, কিন্তু এতিয়া বৰষুণ দি আছে বাহিৰত। সেয়েহে মানুহজনে বোলে মালপোৰা আৰু চাহ খায়, সেইকাৰণে মালপোৰা বনাব আয়োজন কৰিছোঁ। তেল গৰম হৈছে। এয়া মোৰ চাহ ৰেডি হৈ গ'ল খাবলৈ। আৰু এই বাতিটোত লৈছোঁ অকণমান মৌ জোল মালপোৰা সৈতে খাই খুবেই ভাল লাগে। মই মৌ জোল খাই এনেও ভাল পাওঁ, যিহেতু মোৰ নামটোৱে স্মৃতি। আপোনালোকেও মালপোৰা লগত এনেকৈ মৌ জোল খাবচোন। নমস্কাৰ, এয়া চাওক মোৰ মিছেছ স্মৃতি বেজবৰুৱা সত্যনাৰায়ণ পূজা খাব যাব ওলাইছে মোৰ লগৰ বন্ধু এজনৰ ঘৰত। এইখন যোনখন চাদৰ পিন্ধিছে এইখন তেওঁ চাচুমা চাদৰ, একচুৱেলি মোৰ মাৰ চাদৰ দেই, 35 বছৰ আগৰ চাদৰ দেই। চাওক কেনেকুৱা লাগিছে, মাৰ বিয়াত দিয়া চাদৰ কেনেকুৱা লাগিছে চাওক। মই পিন্ধিছোঁ, মায়ে মৰমত দিয়া চাদৰ। মই তাকে কৈছোঁ যে চাদৰখন বহুত ভাল, সন্মানেৰে ৰাখিবা। এতিয়া আমি যাবলৈ ওলাইছোঁ সত্যনাৰায়ণ পূজা। ঠিক আছে, আমি গৈ পাওঁ, তাৰপিছত সত্যনাৰায়ণ পূজাত কি কি খোৱালে কৰিলে আদি সকলোখিনি মই ক'ম। ঠিক আছে, অ'কে বন্ধুসকল, বাই বাই। বৰ ভাল লাগিল। এতিয়া আহি ঘৰ পালোঁ। এতিয়া সময় 9:20 হ'ল। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। নমস্কাৰ।